মানে আজি গোলাঘাট যাবলৈ ওলাই আছোঁ। এয়া আমাৰ মাতা দিওঁ, তাৰপিছত আহি আছে পিছফালে মানুহজনী। এয়া আঁতৰি দুজন, মনোজ আৰু বিশ্ব। ই আকৌ ওলাই পিনেও গা ধুবলগীয়া হ'ল। ই আকৌ গমেই পোৱা নাই ইয়াক যে ভিডিঅ' কৰি আছোঁ বুলি। এয়া চাইকেল লৈ ওলাই আহিলোঁ, মানে চাইকেলখন তপনৰ আছিলে। আহি মানে আমি পাই গ'লোহি। ইয়াত মানে বাছখন ৰখাব, সেইকাৰণে ইয়াতে ৰখিলোহি। আধা ঘণ্টামান হ'ল, পিছে এতিয়ালৈকে অহাই নাই বাছখন। সেইকাৰণে ইয়াতে ৰখি আছোঁ আৰু। ফাইনেলি 10:45 বাছখন পালেহি। এইবাৰ উঠিলোঁ আৰু। সকলোৱে ককাখন্দাকে বাছত উঠি ল'লে আৰু। আমি আকৌ দুই আঁতৰি লগতে বহি লৈছোঁ। তাৰপিছত আহি নামঘৰ পালোহি। নামঘৰত ৰখাই পিনে গাড়ীৰ আগফালে বেনাৰখন লগাই দিলে। এইজন ককাক পুৰা ফূৰ্তি, নক'ব আৰু। পুৰা নাচিছে। মানে এতিয়া আহি শিমলুগুৰিত বাছখন ৰখালে, সেইকাৰণে চবেই নামিছে, পেচাব কৰি লৈছেগৈ। মোৰ লগা নাই, সেইকাৰণে বহিয়ে আছোঁ। এতিয়া মানে 2:30মান বাজিছে, চবেই শুই আছে। এইজন আমাৰ বাছৰ ড্ৰাইভাৰ, নামটো অংকিত চেতিয়া। তেখেতৰো ইউটিউব চেনেল এটা আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন। ড্ৰাইভাৰ অংকিত ব্লগছ LTD বুলি। এইখন হৈছে আমি অহা বাছখন, মা দেউতা। ৰাতিপুৱা হোৱাৰ কাৰণে সকলোৱে বাছখনৰ পৰা নামি পিনে পেচাব কৰি ল'লে আৰু। মানে গুগল মেপ চাই আহিছিলোঁ। জীৱনত ভবা নাছিলোঁ যে গুগল মেপে এনেকুৱাকৈ ধোকা দিব বুলি। গুগল মেপত মানে আৰু 10 কিলোমিটাৰ আগত আছে বুলি দেখুৱাইছে। ৰাস্তা ভুল হোৱাৰ কাৰণে মানে আমি ঘূৰি আহি দিলোঁ এইবাৰ। এইবাৰ আহি আমি পালোহি ধনশিৰি নৈ। ধনশিৰিৰ ওপৰত থকা এইখন হৈছে দলংখন। যাওঁতে ভিডিঅ'টো নকৰিলোঁ, সেইকাৰণে আহোঁতে কৰিলোঁ। গুগল মেপ চাই আহিছিলোঁ যে, এইবাৰ ভুল হ'ল আৰু। 10 কিলোমিটাৰমান ভিতৰলৈ সোমাই দিলোঁ। এইবাৰ ঘূৰি গৈছোঁ। ফাইনেলি আহি পালোহি। ইয়াতে ৰখিলোঁ, সোমাই গৈছোঁ আৰু। এইবাৰ আগত গৈ আছে আটাইকেইজন। এইবাৰ পালোহি, সেইকাৰণে ভৰি হাতকেইটাকে ধুই ল'লোঁ আৰু। এইটো হৈছে নামঘৰটো, এয়া লগৰ কেইজন। বাছখন মানে নুসুমালে, ৰাস্তাটো সৰু হ'ল, ঘূৰাবলৈ দিগদাৰ হ'ব বুলি নুসুমালে। কেনা মানে বৰ বেয়াকৈ কেনা লাগিলে। দৈয়াঙলৈ যাওঁ বুলি কওঁতে বিললৈ গ'লোঁ। এইবাৰ দৈয়াং নৈ দেখুৱাই দিলে বাৰু ৰাস্তাটো। আহি আছোঁ এইবাৰ। আগত গৈ আছে বিশ্ব, তাৰপিছত তপন। বিশ্বই সুধিছে ভিডিঅ' কৰি আছা নেকি? মই কৈছোঁ কৰি আছোঁ। হয়তো দেখিব পাৰিছে দূৰত টি হাউচ। মানে শাক খেতি কৰিছে ন, সেইকাৰণে পহৰা দিবৰ কাৰণে ইয়াতে উঠি থাকে আৰু মানুহ। এইখন হৈছে থিয়গৰা দৈয়াং নৈ। এইজন তপন নামি যাব বিচাৰিছে, নোৱাৰিলে নামিবলৈ, আহি দিলে ঘূৰি। মানে আমাৰ ইয়াত গা ধোৱা নহ'ল। এই জান এখন আছিলে ওচৰত, তাৰ আগতে গা ধুলোগৈ। এয়া ৰেডি হৈ গ'লোঁ ওলাই পিনে। এইজন মানে তপন, আমাৰ আঁতৰি। বিশ্বই মানে মোক মাতি আছে, চুৰিয়াখন পিন্ধিব জনা নাই হেনো, পিন্ধাই দিলোঁ। এয়া সকলোৱে পিন্ধি ৰেডি হোৱাৰ পিছত দৃশ্য পূৰা ভিডিঅ' কৰিছোঁ আৰু। আমি মানে গোলাঘাটলৈ কিয় আহিছোঁ আপোনালোকে গমেই পোৱা নাই, ক'লেহে গম পাব আকৌ। আমি আহিছোঁ শৰণ ল'বলৈ। ৰাতি টোপনি ক্ষতি হোৱাৰ কাৰণে চবে শুই আছে, কামো হোৱা নাই যে, গুৰু অহা নাই এতিয়ালৈকে নামঘৰৰ। এয়া ভিতৰত আইসকল। এনেকৈ ৰখি থাকোঁতে ট্ৰেভেলাৰ এখন আহিলে। কথা বতৰা হোৱাৰ পিছত গম পালোঁ এওঁলোক খোৱাঙৰ পৰা আহিছে, মৰাণ খোৱাং। শৰণ ল'বলৈকে আহিছে। এয়া আতৰিকেইজন, ইজন আকৌ তামোল খোৱাত ব্যস্ত। মানে ফাইনেলি এতিয়া নিয়ম নীতি হৈ গ'ল।
তাৰপিছতে আহি বহিলোহি অলপ দেৰি। সেয়া দাদাই দুদু যাবলৈ হ'ল কাৰণে মানে ভৰি হাত ধুই লৈছোঁ চবেই। গুৰুৰ ওচৰত বিদায় ল'লোঁ, তাৰপিছতে আহিলোঁ। মানে আঁতৰি লগ পাইছেতো সেইকাৰণে নাম্বাৰ লৈছে। ময়ো ল'লোঁ, এইজনে আমাৰ খোৱাঙৰ আঁতৰি। আমাৰ মানে মনোজ ভাই, তাৰপিছত তপন বিশ্ব আগবাঢ়িলে। ৰাস্তালৈ বেছি দূৰ নাই, অলপ সোমাব লাগে মানে আধা কিলোমিটাৰমান সোমাব লাগে সত্ৰলৈ। সত্ৰখন হৈছে দিহিঙীয়া সত্ৰ। মানে এয়া যাবলৈ ওলাইছোঁগৈ আৰু বাছখন নাই নহয় ইয়াত এতিয়া। এইপিনেও নাই, সেইপিনেও নাই, এইটো চাইডো নাই। কেনিগ'ল গ'ল আহিছিলোঁ মা দেউতাত, এতিয়া অৱস্থা বেয়া। মানে আজিও একেই অৱস্থা কালিৰ নিচিনাই আৰু। মানে ফাইনেলি বাছত উঠিলোঁ আৰু এইবাৰ ৰাওনা হৈছোঁ ঘৰলৈ। এয়া পুৰা নাচিছে নক'ব আৰু। এইজন আমাৰ বাছৰ ড্ৰাইভাৰ সংকিত। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।